আজি এখন আবতৰীয়া বিহুৰ সৈতে ব্লগটো আৰম্ভ কৰিলোঁ দেই। সকলোৱে মিলিজুলি এপাক বিহু নাচিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। এনেকৈ গাঁৱত অকণমান ফূৰ্তি কৰিলে সকলোৱে বহুত ভাল লাগে ন মনবিলাক। দেহা মানুহ আৰু মই ওলালোঁ সম্পৰ্কীয় দাদা এজনৰ ঘৰত বাৰ্ষিক নাম খাবলৈ। দেহা মানুহ দেখিছেনে ৰ'দত উৰণিখন লৈ লৈছে। এইফালে বৌ লগত ওলাই ল'লে। এতিয়া আমি গৈ আছোঁ দেই। দেহা মানুহ দেখিছেনে কিমানখিনি লিপষ্টিক লগাইছে, মানা কৰিলেও নামানে। এইফালে দেখিছেনে ধানখিনি আকৌ পকিলেই। গাঁৱলীয়া মানুহ যে মুখত এমুৰুকা তামোল খাই লৈছোঁ দেই। তামোল নাখালে কি জানে ভালেই নালাগে আমাৰ। সেয়া দেখিছেনে ভেটফুলখিনিও ইমান ধুনীয়াকৈ ফুলি আছে। আহি পায়ে ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ দেই, বুন্দিয়া ভুজিয়া আৰু পিঠাৰ সৈতে। দোকানৰ বস্তু যিমানে নুলিয়াওক পিঠা উলিয়ালে বেছিহে ভাল লাগে নহয়নে। এইফালে আকৌ দাদাই হাই ক'লে কিমান ছাপোৰ্ট কৰে দেখিছেনে। এয়া আমি নেমু আৰু তামোল কাটি ল'লোঁ দেই। ফেচবুকৰ পৰা কি কৰিব পাৰোঁ নাজানো, কিন্তু যে সকলোৱে ছাপোৰ্ট পালে বহুত ভাল লাগে। দাদাইও আকৌ নমস্কাৰ দিলে দেই, আমাৰ শংকৰদেৱ দাদাই এজন আকৌ। এয়া দেখিছেনে আমি দেহা মানুহ আৰু মই বহি আছোঁ, ফটো উঠিলোঁ দেই, ভিডিঅ' কৰিলোঁ অকণমান। এতিয়া আমাৰ ভোজটো খাবৰ হৈয়ে গ'ল আৰু বহু দেৰি অপেক্ষাত বস্তু হ'ল। ইমান ধুনীয়াকৈ কেইবাবিধো ব্যঞ্জনেৰে একেলগে বহি খোৱাৰ সোৱাদেই বেলেগ নহয়নে। এতিয়া আমি সকলোৱে কাম বন কৰি এইদৰে বহি ল'লোঁ। এয়া দেখিছেনে আমাৰ বাইদেৱে এখন নাচিছে। এইদৰে বহি থাকোঁতে আমি সকলোৱে অকণমান ফূৰ্তি কৰিলোঁ, হাঁহিলোঁ আৰু দেই। এতিয়া আমি পিছে সকলোৱে নাচিম। এয়া দেখিছেনে সকলো আগবাঢ়ি আহিল চেয়াৰ টেয়াৰ লৈ। নাচিবলৈ আৰম্ভ কৰিয়ে দিলে। আপোনালোকেও চাই থাককচোন এই আবতৰীয়া বিহুখন কিমান যে আমি ফূৰ্তি কৰিলোঁ। ইয়াতে আকৌ আমাৰ এগৰাকী নতুন নকইনা আৰু নদৰাও আছে দেই, আপোনালোকে চাই থাকিব। সেইফালে দেখিছেনে বগা যে কাপোৰ পিন্ধি আছে তেখেত হৈছে নকইনা দেই, আৰু সকলোৱে তেখেতক মাজত লৈ আমি নাচিছোঁ। আমাৰ গাঁৱলৈ নকইনা আহিলে অকণমান এনেকৈ নাচিবলৈ দিয়া অকণমান আমি ফূৰ্তি কৰোঁ দেই নাচিবলৈ দি। এয়া দেখিছেনে গাঁৱৰ সকলোখিনিয়ে আমি অকণমান ফূৰ্তি কৰিলোঁ। আজিলৈ আহিছোঁ দেই, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় সেইসকলে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই বাই।